দেৱালী স্পেচিয়েল মৰ্ণিং ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। আমাৰ এইটো বেবাই আছে, তো ভিডিঅ'টো চাব বুলি আশা কৰিছোঁ আৰু সকলোকে মোৰ ফালৰ পৰা হেপী দেৱালীৰ ওলগ জনাইছোঁ। আৰু যেনেকৈ চাকি বন্তি জ্বলি ঘৰখন উজ্জ্বল হৈ থাকে, সেনেকৈ সকলোৰে মনবোৰ দিনবোৰ ভাল হওক তাৰে কামনা কৰিছোঁ। আৰু এতিয়া বলক মই মোৰ দেখাব লগাখিনি দেখাই যাম, কি কৰোঁ, তো চাই থাকক। নমস্কাৰ, ৱেলকাম বেক মাই ইউটিউব চেনেল। মই বৰ্ণালী, স্বাগতম জনাইছোঁ মোৰ ইউনিটি ব্লগলৈ। আশা কৰোঁ আপোনাক ভালেই আছে, ময়ো ভালেই আছোঁ। আজি দেৱালীৰ ছেকেণ্ড ডে, তো মই ছেকেণ্ড ডেত আজি এটা আমাৰ পৰ্ব আছে, তো আপোনালোকক দেখাম, যিখিনিলৈকে পাৰোঁ দেখাই যাম। যদিকে অকণমান প্ৰব্লেম হয় ভিডিঅ' বনাই থাকিব অকলে যিহেতুকে, সেইটো কাৰণে যদি পাৰোঁ যিখিনি পাৰোঁ আৰু দেখাই যাম। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, আৰু যদি ভাল লাগে লাইক কমেণ্ট কৰিব, মোৰো ভাল লাগিব। প্ৰথমতে মই মাৰ ফটোখনে দেখাই দিছোঁ। এয়া মোৰ হাজবেণ্ডৰ মা হয়, তো আজি তেওঁৰে 19 বছৰ হ'ল, মানে মৃত্যুৰ বাৰ্ষিকটো। তো এইটো মই ৰাতিৰ ভিডিঅ', মানে কি দিনটো নোৱাৰিলোঁ ভিডিঅ' কৰিব তেনেকৈ। ৰাতি প্ৰথমতে এইটো মই ভিডিঅ'টো ফাৰ্ষ্ট দেখাই লৈছোঁ, তাৰপিছত দিনত কি কৰিলোঁ দেখাম অকণমান। তো ফাৰ্ষ্ট মই এইটো দেখাই ল'লোঁ, মাৰ ফটোখনকে দেখাই দিছোঁ। সেয়া আকৌ মই দালিটো বহাই দিওঁতে ফটো এখনকে মাৰি থৈছিলোঁ। কি বলে চোৱা খোৱাৰ কাৰণে চব ৰেডি হৈ গৈছে, এতিয়া কেৱল হ'লে খাব আছে। মানুহবোৰ শেষ হ'ল, তো লাষ্ট ময়ে খাব পৰিছোঁ। আধা খোৱা হ'ল, ভণ্টিয়ে কৰি দিলে ভিডিঅ'টো। ভাগৰ লাগি গৈছে। এইটো গধূলিৰ ভিডিঅ', এতিয়া চাকি বতি সৰুজনী দিব। এতিয়া মই কোৱা কি কৰবা, আজি কি কৰিলোঁ দিনটোত কোৱা, ভিডিঅ'টো কৰা নহ'ল না। আজি মই কি বনাইছোঁ কোৱাচোন, কি হৈছে, চবে কি বুলি কৈছে? ফেণ্টাষ্টিক। আজি 20-25 জন মানুহ এনেকুৱা খানা বনাইছে, সকলোৱে খাই গুণ গাইছে। 30টা কিন্তু মই বনালে ইমানে জ্বালা হৈছে, খাবই নোৱাৰি। তুমি বনাইছা নেকি? তুমি বনোৱাই নাই, কেতিয়াবা খাই লোৱা হয় গতে। আজি ময়ে বনাইছোঁ চব। আজি গোটেইখিনি আমাৰ মাৰ তিথি আছিল, তিথি উপলক্ষে এখেতকে মই আজি বনোৱা দায়িত্ব দিছিলোঁ। তুমি এটা কঞ্চা বনোৱা, তোমাকে কৈছোঁ বনোৱা দায়িত্ব দিছোঁ। এটা একেবাৰে হেণ্ডেড কৰি পেলাইছে। ভাল লাগছে বুজিছে, সেনেকৈ ক'লে কোনোবাই কিবা ক'লে ভাল লাগে। তো খাওঁতে সকলোৱে কৈছে ধুনীয়া হোৱা বুলি কৈছে, তো ভাল লাগিছে। ইমানকেইটা মানুহৰ কাৰণে বনাইছোঁ, যিহেতুকে বেয়া হোৱা বুলি ক'লে অকণমান বেয়া লাগিল হয়, তো সকলোৱে ভাল হোৱা বুলি কৈছে, মানে খাই কিনে ভাল পাইছে। আৰু বাকী আৰু কাম চাম কৰি এতিয়া ভাগৰি গ'লোঁ, ভাগৰ লাগি গৈছে। এতিয়া শুম অকণমান সময়। তো দেখাই আছোঁ আমাৰ কি কৰিলে দেৱালীত, মানে কি এতিয়া মানুহজনে যোৱাৰ পিছত মানে কি কৰি আছে দেখাই আছোঁ। চাই থাকক ভিডিঅ'টো শেষলৈকে। দেৱালীৰ স্পেচিয়েল ক'ত দিছানো? আমাৰ গাছৰ ওপৰতো থাকে।
পাততো হাইছে তোমাকে তোমার মতন দেখা পাই আমাৰ এইটো বাইদেৱে চাকি দি আছে ৰ নাই এইটো কলি কলি হৈ আছে কলি আমাৰ এইটো চাৰে আছে মোক ভাষণ দি আহিলে এতিয়া কি নাম তোমাৰ ত্ৰিদীপ দেৱাৱান আৰু মই বাহিৰৰ পৰা দেখাই আছোঁ হোৱাই নাই অৱশ্যে হোৱাই নাই মানে কি অকণমান দেখাই দিছোঁ এইয়া ৰাতি চিলিক মিলিক চবৰে ঘৰে ঘৰে এনে অলপমান দিয়া বেছি ইমান দিয়া নালাগে দিয়া আৰু এতিয়া বৰষুণে দিব আৰু অলপ পিছতে আজি মোৰ ভৰিখন নচলা হৈ গৈছে মন্দিৰটোত কিয় লাইটটো দিয়া নাই অ' সেইফালে দিছা বৰ্ডটো এই আমাৰ আৰু দেৱালী দিয়া হোৱা নাই বাৰু গোটেইখিনি হ'ব লাহেকৈ এই ৱালখিনি দি দিবা অলপ ৱালখন লাইট দিছে নাই আৰু এইখিনি গুচি গ'ল আজি বেছি ভিডিঅ'টো নোৱাৰোঁ ভাগ লাগি গৈছে এতিয়া অকণমান ৰেষ্ট লওঁ তো ভিডিঅ'টো এৰিছোঁ যিখিনি পাৰোঁ সেইখিনি দেখালোঁ বাৰু বহুত দেখাব নোৱাৰিলোঁ তো কেনেকুৱা পাই জনাব ভাল লাগিলে লাইক কমেণ্ট কৰিব ধন্যবাদ।